কবিতাৰ শিৰোনাম আমি মানুহ। কথা আসিফ ৰহমান, আবৃত্তি দিগন্ত বৰা। আমি মানুহ, কেৱল মানুহ। আমাৰ পৰিচয় আমি মানুহ। শান্তিৰ নাম লৈ শান্তিৰ স্থলবোৰ কৰিছো ধ্বংস। মূৰ্খক জ্ঞানী সজাই ৰজাৰ দিছো অংশ। আমি জ্ঞানী হৈও অজ্ঞানীৰ দৰেই, সৰ্বশ্ৰেষ্ঠ হৈও মিলি পৰিছো অন্য প্ৰাণীৰ দৰেই। আমি জাতি ধৰ্ম ভেদ ভাৱত নামি পৰিছো, নিজ ধৰ্মস্থলীৰ পৰা আঁতৰি পলাইছো। আনৰ শান্তিত ব্যাঘাত জন্মাই উপলুঙা কৰিছো। ৰসাতলে যোৱাৰ সন্ধান যেন বিচাৰি ফুৰিছো। কৰ্মক্ষেত্ৰত আগৰণুৱা হৈ ৰোৱা মানৱ জাতি, তেহে থাকিব শ্ৰেষ্ঠ মানৱৰ ভেটি। ভেদভাৱ সকলো অশান্তিৰহে পাত্ৰ। আমি সৰ্বশ্ৰেষ্ঠ যদিও দুদিনৰ আলহীহে মাত্ৰ। আমি মানুহ, কেৱল মানুহ। আমাৰ পৰিচয় আমি মানুহ। ধৰ্ম এক শান্তি, বিভিন্ন জাতি জনজাতি ভাষা ভাষীৰেই গঠিত আমি মানৱ জাতি। আমি মানুহ, কেৱল মানুহ। আমাৰ পৰিচয় আমি মানুহ।